নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু এই ভিডিওটোত আমি কথা পাতিম কলৰ ওপৰত আপোনালোকে ভাবিছে চাগে কলৰ ওপৰত কি কথা ক'বলগীয়া আছে আসলতে আমাৰ সকলোৰে এটা অভ্যাস আছে হেতু হৈছে যে যিটো বস্তু আমি সাধাৰণতে নাপাওঁ বা অন্য দেশত অন্য জায়গাত ব্যৱহাৰ কৰে আৰু ভাল বুলি শুনো সেই বস্তুটোৰ প্ৰতি আমাৰ আসক্তি সদায় বেছি থাকে যিটো বস্তু সহজতে পোৱা নাযায় হেতুৰ প্ৰতি বিশেষকৈ আমাৰ আসক্তি বেছি থাকে কিন্তু যিকিটা বস্তু আমি ঘৰতে সহজতে পোৱা যায় আমাৰ ঘৰত সেইকিটা বস্তুৰ আমি ভ্যালুটো কমকৈ বুজি পাওঁ তাৰ উদাহৰণ স্বৰূপে আমি ধৰি লওক সৰু ল'ৰাছোৱালীৰ ক্ষেত্ৰতে এটা উদাহৰণ স্বৰূপে ল'বলৈ গ'লে আমি হৰলিক্স দিওঁ কমপ্লান দিওঁ বিভিন্ন ধৰণৰ এইবোৰ ড্ৰিংকছ দিওঁ সেই সকলোবোৰ ড্ৰিংকছৰ বটলত লিখা থাকে যে ল'ৰাছোৱালী শক্তিবান হ'ব আৰু লগতে ওখ হৈ আহিব আৰু তাত কেলছিয়াম থাকে পটাছিয়াম থাকে মেগনেছিয়াম থাকে দৰকাৰী সকলোখিনি নিউট্ৰিয়েণ্টছ তাত পোৱা যায় এনে ধৰণে সম্পূৰ্ণ লেভেল লিখা থাকে আৰু সেইটো দেখিলে আমাৰ মনটো ভাল লাগে আমাৰ এনেকুৱা লাগে হয় গোটেই ভাল বস্তুখিনি মই মোৰ ল'ৰাছোৱালীক খুৱাইছোঁ বা একে ল'ৰাছোৱালীৰ ক্ষেত্ৰত নহয় একে ডাঙৰ মানুহৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে এনেকুৱা ধৰণৰ কেপচুলছ কিছুমান নেচাৰেল বস্তু আজিকালি কেপচুলছ ওলাইছে যিবোৰ আমি খাবলৈ বেছিকৈ প্ৰিফাৰ কৰোঁ আৰু তেতিয়া ভাবোঁ যে আমাৰ বেছিকৈ লাভ হ'ব কাৰণ আমি ডাইৰেক্ট বস্তুটো পাই আছোঁ কিন্তু এনেকুৱা কিছুমান বস্তু আছে যিবোৰ বস্তুত হয়তো আপোনালোকে কোনো ধৰণৰ লেভেল নেদেখে যেনেকৈ ধৰি লওক এটা কল এতিয়া কলত আপোনালোকৰ লেভেলিং নেদেখে যে তাত কি পাইছে পটাছিয়ামে পাইছেনে ছডিয়ামে পাইছেনে মেগনেছিয়ামে পাইছেনে একোখিনি গম নাপায় আপোনালোকে আৰু সেইবাবে তাৰ ভেলিউটো আমি কমকৈ বুজোঁ অৱশ্যে যদিও ইয়াত লেভেল নাথাকে তাত কিন্তু সেই বস্তুখিনি তাতকৈ বেছি থাকিলেও কম নাথাকে আৰু সেই নেচাৰেল বস্তুখিনি আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সেইখিনিৰ বিষয়ে আমি সকলোৱে বুজাটো জৰুৰী আৰু সেইবাবে আজি এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছোঁ এই ভিডিওটোৰ যোগেৰে সেই নেদেখা লেভেলখন যিখিনি আমাৰ কলৰ বিষয়ে আমি নাজানো কি বেমাৰতনো ই সহায় কৰিব পাৰে কিনো ভিটামিনছ ইয়াত থাকিব পাৰে কি ক্ষেত্ৰত এই ভিটামিনছে আমাক সহায় কৰিব পাৰে সেই সকলোখিনি আজি এই ভিডিঅ'ৰ যোগেৰে জানিব পাৰিব আৰু তাৰোপৰি কিছুমান বেয়া বদনাম কিছুমান থাকে কিছুমান নেচাৰেল খাদ্যত যেনেকৈ ধৰি লওক এইটো প্ৰব্লেমত এইটো খাব নোৱাৰি সেইটো প্ৰব্লেমত সেইটো খাব নোৱাৰি সেই সকলোখিনিৰ বিষয়েও কলৰ ওপৰত বিশেষকৈ আজি এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় জানিবলৈ পাব আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে আপোনালোকৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'ৰ যোগেৰে পাই যায় আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এই কলৰ প্ৰথমটো উপকাৰিতাই হৈছে আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ সহায় কৰে সকলো ডক্টৰে কয় বিশেষকৈ হাৰ্টৰ ডক্টৰে কয় যে ছডিয়াম কোৱান্টিটিটো আমাৰ হাৰ্টৰ সুস্থতাৰ বাবে কমাই ৰাখিব লাগে আৰু পটাছিয়াম কোৱান্টিটিটো আমি বঢ়াব লাগে হাৰ্টৰ বাবে বহুত ভাল হয় আৰু সেইবাবে এই পটাছিয়াম আপোনালোকে ভৰপূৰ পৰিমাণে এই কলত পোৱা যায় আৰু তাৰ ফলতে ই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ সহায় কৰে এতিয়া আন এটা কথা দৰকাৰী কথা যে আপোনালোকৰ মনত হয়তো আহিছে যে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ বুলি কওঁতে হাই ব্লাড প্ৰেছাৰত সহায় কৰে নে ল' ব্লাড প্ৰেছাৰত সহায় কৰে যিসকলে হাই ব্লাড প্ৰেছাৰত ভুগি আছে তেওঁলোকৰ বাবে কলটো ভাল হয় অৱশ্যে এইটো নুবুজায় যে ল' ব্লাড প্ৰেছাৰ সকলে কল খাব নোৱাৰে কাৰণ আৰু ল' কৰি দিব সেইটো একেবাৰে ভুল ধাৰণা হয় যদিও হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ কলে সহায় কৰে তাৰ লগত অন্যান্য এক্সাৰচাইজ দৰৱ ইত্যাদি চলি থাকে ব্লাড প্ৰেছাৰ কণ্ট্ৰলিঙৰ বাবে আৰু ডায়েট এই গোটেইখিনি বস্তু একেলগে মিলিহে কাম কৰি থাকে অকল যে কলটো খাই পেলাই দৰৱৰ দৰে কাম কৰাই আছোঁ সেইটো নহয় আমাৰ শৰীৰটো এছিষ্ট কৰি থাকে সেই ব্লাড প্ৰেছাৰটো নিউট্ৰেল ৰাখিবলৈ অৰ্থাৎ ঠিককৈ ৰাখিবলৈ যদিহে আপোনালোকৰ কাৰোবাৰ ল' প্ৰেছাৰ আছে সেইবাবে আপোনালোকে কল নোখোৱাকৈ নাথাকিব এনে নাভাবিব যে মই কল খালে আৰু মোৰ ল' প্ৰেছাৰ হৈ গৈ থাকিব বুলি এতিয়া যাওঁ তাৰ দ্বিতীয়টো উপকাৰিতালৈ দ্বিতীয়টো উপকাৰিতা যিহেতু ই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ সহায় কৰে তেনেহ'লে হাৰ্টৰ ওপৰতো আমাৰ সহায় কৰিব আৰু সেইবাবে হাৰ্টৰ বাবে বহুত বেছি ভাল হয় এই কল আৰু অকল ইয়াত পটাছিয়ামৰ বাবেই নহয় ইয়াত আছে এণ্টিঅক্সিডেণ্টছ ফলেট এই গোটেইকেইটা বস্তুৱে একচুৱেলি হাৰ্টৰ হেল্থৰ বাবে ভাল হয় এতিয়া আমি এই কল কেনেধৰণে ডায়েবেটিছৰ ওপৰত প্ৰভাৱ পৰে 3 নম্বৰ পইণ্টটোত সেইটোত আমি ডিছকাছ কৰিম সেইটো হৈছে ডায়েবেটিছৰ ক্ষেত্ৰত এই কল ভাল হয় নে নহয় আমাৰ সাধাৰণতে শুনা যায় যে ডায়েবেটিছৰ ক্ষেত্ৰত কল ভাল নহয় বুলি কিহৰ কাৰণে শুনো সেইটো মই বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ পিছতহে ক'ম যে একচুৱেলি ভাল হয় নে নহয় প্ৰথমটো হৈছে আমি এইটো কাৰণে ভয় কৰোঁ কাৰণ আমি ভাবোঁ যে আমি কল খালে আমাৰ ছুগাৰ লেভেলটো বাঢ়ি যাব হয় তাত নেচাৰেল ছুগাৰ আৰু কাৰ্বহাইড্ৰেট বেছি থকাৰ বাবে ইমিডিয়েটলি ছুগাৰটো অলপমান স্পাইক হ'ব পাৰে অৱশ্যে এইটোৱে নুবুজায় যে কল আমাৰ ছুগাৰৰ বাবে বেয়া হয় যদি আপোনালোকে ছুগাৰটো কণ্ট্ৰলত ৰাখিব পাৰিছে
মেডিচিনৰ সহায়তে হওক বা নেচাৰেলি যি প্ৰচেছ কৰি আছে ডায়েট বা এক্সাৰচাইজ তাৰ সহায়তে হওক আপোনালোকৰ যদি চুগাৰটো ডেইলি কণ্ট্ৰল হৈ আছে তেনেহ'লে আপোনালোকে ডেফিনেটলি সেই কল খোৱাৰ ৰিস্কটো ল'ব পাৰে অৱশ্যে সেই ৰিস্কটো লোৱাৰ কেইটামান পইণ্টটো মই এক্সপ্লেইন কৰিম পিছত আৰু দ্বিতীয়তে যিসকলৰ কণ্ট্ৰল নাই যদি চুগাৰটো বহুত আপ ডাউন কৰি আছে বা কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তথাপিতো কণ্ট্ৰল হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে সেই ৰিস্কটো লোৱাটো ভাল কথা নহ'ব এতিয়া যিসকলে চুগাৰটো ভালকৈ কণ্ট্ৰল কৰি থাকিব পাৰিছে আৰু মাজে সময়ে কল খাব বিচাৰিছে তেনেহ'লে কেনেধৰণে সেই কলটো খাব পাৰে সেইটো মই আপোনালোকক ক'ম আমি বহু ক্ষেত্ৰত দেখোঁ যে চেনি নোহোৱাকৈ খাব আমি বহুত দিগদাৰ পাওঁ বা খাব নোৱাৰা হৈ যাওঁ তেনে ক্ষেত্ৰত সেই চেনিৰ জেগাত নেচাৰেল চুগাৰ কল হিচাপে আমি ডেফিনেটলি ব্যৱহাৰ কৰিব পাৰোঁ ইভেন ডায়েবেটিছৰ ক্ষেত্ৰতো অৱশ্যে সেই কলটো চুজ কৰাটো বহুত বেছি দৰকাৰী হয় কেইটামান বস্তু আমি মন দিব লাগে যেতিয়া কলটো চুজ কৰিব লাগে ডায়েবেটিছৰ ক্ষেত্ৰত সেইটো হৈছে কলটোৰ চাইজটো প্ৰথমতে অৰ্থাৎ আমি বহুত বেছি ডাঙৰ কল আমি খাব নালাগে সৰু চাইজৰ কল খাব লাগে সৰু চাইজৰ বুলি কল খাব লাগে বুলি ক'লেই আমি প্ৰথম কথা চেনি কললৈ মনত পৰে চাগে অৱশ্যে চেনি কলটো ইয়াত খাবলৈ মই কোৱা নাই অকল প্ৰথমতে চাইজটোৰ কথা কম্পেয়াৰ কৰিবলৈহে মই কৈছোঁ এতিয়া চাইজৰ পিছত যাওঁ কেনেকুৱা ধৰণৰ কল হয় আমি যদি চেনি কল খাওঁ চেনি কল সহজতে পকি যায় আৰু বহুত বেছি মিঠা হয় সেইবাবে সেইটো চুগাৰ পেচেণ্টৰ বাবে ইমান ভাল নহয় একে ক্ষেত্ৰতে জাহাজী কলটোৰ চাইজটোও ডাঙৰ হয় আৰু মিঠাও বেছি হয় আৰু বহুত বেছিকৈ পকিও যায় সেইবাবে একেধৰণে জাহাজী কলটোও চুগাৰ অলপ বেছি সোনকালে বঢ়াব পাৰে অৱশ্যে মালভোগ কল যিটো চাইজটোও সৰু হয় আৰু অতি বেছি সি পকি নাযায় অলপ কেহা কেহা নিচিনা টেষ্ট এটা থাকে অৰ্থাৎ তাত আমাৰ ষ্টাৰ্চৰ কোৱান্টিটিটো হাই আছে কিন্তু চুগাৰৰ কোৱান্টিটিটো ল' আছে ষ্টাৰ্চ এইটো যিটো হয় সেইটো আমাৰ শৰীৰৰ বাবে অপকাৰী ষ্টাৰ্চটো নহয় আৰু 3 নম্বৰ পইণ্ট যিটো চাব লাগে সেইটো পকা আৰু কেঁচা এতিয়া যেতিয়া আপোনালোকে কলটো খায় সদায় আমাৰ হাতত আহে বেছিকৈ পকা কলটো কিন্তু চুগাৰৰ ক্ষেত্ৰত অকণমান যদি কেঁচা ধৰণৰ কলটো খাব পাৰে তেনেহ'লে আপোনালোকৰ অপকাৰখিনি একেবাৰে নহয় আৰু এতিয়া যাওঁ 4 নম্বৰ পইণ্টলৈ সেইটো হৈছে যে কেনেধৰণে চুগাৰ পেচেণ্টে এই কলটো খালে বেছি লাভ হয় ডাইৰেক্ট কলটো যদি আমি খাওঁ তেতিয়া আমাক সহজে হজম হৈ যায় আৰু সোনকালে হজম হৈ যোৱাৰ লগে লগে ই ব্লাড চুগাৰটো সোনকালে বঢ়াই দিয়ে তাৰ প্ৰচেছটো স্লো কৰি দিলে আচলতে আমি তাৰ ভাল গুণখিনি ল'ব পাৰিম আৰু সেই বেয়া গুণখিনিৰ পৰা বাচিব পাৰিম আৰু সেই প্ৰচেছটো কি হয় সেই কলটো যদি অন্য বস্তুৰ লগত খাদ্যৰ লগত মিক্স কৰে যিকেইটা খাদ্য আপোনালোকৰ দেৰিকৈ হজম হয় তেনেহ'লে এই কলটোৱে আপোনালোকক কমকৈ অপকাৰ কৰে এটা এক্সপ্লেনেশ্যনে ৱেইট লছৰ ক্ষেত্ৰতো যায় ৱেইট লছৰ ক্ষেত্ৰতো সেই একেধৰণে মালভোগ কলটো বেছি ভাল হয় আৰু বেছি একেধৰণে যেনেকৈ চইচ কৰিবলৈ কৈছোঁ একেটা চইচত যদি আপোনালোকে ৱেইট লছৰ ক্ষেত্ৰতো কল খাব বিচাৰে নিশ্চয় খাব পাৰিব এনেকুৱা কোনো কথা নাই যে ই বহুত বেছিকৈ ৱেইট বঢ়াই দিব অন্যান্য বহুত অপকাৰী বস্তু খাই থাকোঁ ৱেইট যিবোৰে আমাৰ ৱেইট লছত বাধা দি থাকে সেইখিনি খাই পেলাই এই ভাল বস্তুটো নাখাই আমাৰ শৰীৰত কোনো ধৰণৰ লাভ নহ'ব এতিয়া ইয়াৰ পিছৰটো উপকাৰিতালৈ যাওঁ সেইটো হৈছে পেটৰ ক্ষেত্ৰত আমাৰ কল কিমান ভাল আৰু কিমান বেয়া এতিয়া পেটৰ ক্ষেত্ৰত কি হয় এই কল বহুত বেছি ভাল হয় আৰু আপোনালোকে চাগে ভাবিছে যে আমি জানো যে পেটৰ অসুখ হ'লে আমি কেঁচা কলটো খাব লাগে অৱশ্যে সেয়াই নহয় আমাৰ পেটৰ অসুখ যদি হৈ আছে অকল কেঁচা কলেই নহয় ইভেন পকা কলো আপোনালোকে খাব পাৰে একেধৰণে আপোনালোকে অলপ যদি আধা কেঁচা কল খাব পাৰে তেনেহ'লে পায়খানাৰ বাবে বহুত ভাল হয় যিসকলে ডায়েৰিয়াত ভুগি আছে অকল ডায়েৰিয়াই নহয় উল্টা কনষ্টিপেশ্যনৰ ক্ষেত্ৰতো আকৌ কল ভাল হয় কনষ্টিপেশ্যনৰ ক্ষেত্ৰত পকা কল যদি আপোনালোকে খাই থাকে আপোনালোকৰ পায়খানা ঢিলা হ'বলৈ সহায় কৰে এচিডিটিৰ ক্ষেত্ৰতো কলে বহুতখিনি উপকাৰ কৰে কিন্তু বহু মানুহে কয় যে কল খালে আমাৰ গেছ হয় হয়তো সেই কলত পেষ্টিচাইডছ আছে বা কিবা এনেকুৱা বস্তু ভৰাই থোৱা আছে যিটো ক্ষেত্ৰত হয়তো আপোনালোকৰ বডিয়ে ৰিয়েক্ট কৰিব পাৰে অৱশ্যে কিছুমানৰ পেট বহুত উইক হৈ থাকে আৰু যিকোনো বস্তু খাদ্য খালেই যদি গেছৰ ফৰ্মেশ্যন হৈ থাকে সেই ক্ষেত্ৰত কিন্তু বেলেগ হয় এইখিনি মই নৰ্মেল শৰীৰৰ বিষয়েহে কৈ আছোঁ আৰু কি ক্ষেত্ৰত এই কল ভাল হয় সেইটো হৈছে আমাৰ ভাল মুড আনিবলৈ যিসকলৰ ডিপ্ৰেশ্যনত ভুগি থাকে এংজাইটিত ভুগি থাকে আৰু টোপনিৰ খেলিমেলি হয় ষ্ট্ৰেছ লৈ থাকে তেওঁলোকৰ বাবে ভাল হয় কাৰণ ইয়াত ট্ৰিপ্টোফেন বুলি এটা কম্পাউণ্ড পোৱা যায় এই ট্ৰিপ্টোফেনে আমাৰ চেৰ'টিনিন বুলি এটা হৰম'ন ৰিলিজ কৰে আৰু এই চেৰ'টিনিন হৰম'নটো একচুৱেলি হেপী হৰম'ন বুলি কোৱা যায় অৰ্থাৎ এই হৰম'ন ৰিলিজ হ'লে আমি সুখী হওঁ তাৰ উপৰিও কল আমাৰ কছমেটিকৰ বাবেও বহুত ভাল হয় স্কিনৰ বাবেও বহুত ভাল হয় গ্ল' কৰিবলৈ সহায় কৰে নৰ্মেল পকা কল আপোনালোকে স্কিনত ৰেগুলাৰ সানিলে আপোনালোকৰ সহজতে স্কিনত গ্ল' আহিবলৈ সহায় হ'ব এনাৰ্জি যদি আপোনালোকৰ ল' হয় ভাগৰুৱা ভাৱ লাগি থাকে আৰু যদি আপোনালোকৰ
মাছলছবোৰ ক্ৰেম্প হৈ থাকে কেতিয়াবা ৰাতি হিৰাময় ধৰি থাকে কলা ফুলবোৰ একদম লাগি লাগি ধৰে মাছলছবোৰ বহুত পাক খাই ধৰে তেনেকুৱা ধৰণৰ যদি প্ৰবলেম আছে ক্ৰেম্পিঙৰ প্ৰবলেম আৰু ভাগৰুৱা লগা প্ৰবলেম তেনে ক্ষেত্ৰত কল বহুত ভাল হয় ইয়াৰ আৰু এটা উপকাৰিতা বিষয়ে নকলে নহয় হেতু হৈছে মহিলাসকলৰ পেটৰ বিষৰ যিটো সমস্যা পিৰিয়ডছ হোৱাৰ সময়ত বা মাহেকীয়া হোৱাৰ সময়ত যিটো পেটৰ খামুচ মাৰি ধৰে পেট বিষ হৈ থাকে মুড সুইং হৈ থাকে সেই ক্ষেত্ৰতো এই কলে বহুতখিনি সহায় কৰে যদিহে পিৰিয়ডছৰ সময়ত বা মেনচুৰেচনৰ সময়ত আপোনালোকে পেটৰ বিষত ভুগিছে তেনেহলে সেই সময়তে দুটা কল খাই চাব পকা কল আপোনালোকে ইমিডিয়েট তাৰ ৰিজাল্ট পাব কাৰণ তাত থাকে পটেছিয়াম আৰু পটেছিয়ামে আমাৰ মাসল ক্ৰেম্পটো অটৰাই আৰু ৰিলেক্সেশ্যন আনি দিয়ে এইখিনি ক'বলগীয়া আছিলে কলৰ ওপৰত কিন্তু ভিডিঅ'টো শেষ কৰাৰ আগতে এটা বহুত দৰকাৰী কথা মই ক'ব বিচাৰিছোঁ সেইটো হৈছে যে আটাইতকৈ ভাল গুণটো যে আমি কলক চেনিৰ সাবস্টিটিউট হিচাপে ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ চেনি যিটো আমাৰ শৰীৰৰ বাবে স্লো পয়জন হয় মই আগতেও ভিডিঅ' দি আহিছো সেই চেনিৰ পৰা বাচিবৰ বাবে সাবস্টিটিউট কৰি আমি কল ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ যদি আপোনালোকে সুজি খাব বিচাৰিছে ওটছ খাব বিচাৰিছে য'ত চেনি নিদিলে নহয় সেই জেগাত আপোনালোকে চেনিৰ জেগাত কল ব্যৱহাৰ কৰি খাওক দৈ খাব বিচাৰিছে কল ব্যৱহাৰ কৰি খাওক জলপান খাব বিচাৰিছে কল ব্যৱহাৰ কৰক এনে ধৰণে যদি আপোনালোকে কৰে আপোনালোকে বহুত বিপদৰ পৰা বাচিবলৈ পাব আৰু মই ভাবো চেনিক যে সাবস্টিটিউট কৰিব পাৰি এই নেচাৰেল সুগাৰে এটোৱে ইয়াৰ আটাইতকৈ ভাল গুণ হয় আৰু এয়াই আছিল কলৰ বেনিফিটছৰ বিষয়ে ক'বলগীয়া কথা আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোক সকলোকে সহায় কৰিলে আৰু যদি ভাল পায় তেনেহলে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলিও আশা ৰাখিলোঁ নতুন এটা ভিডিঅ' যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ